Hello everyone, welcome back to my YouTube channel. Mostly to go dance and hopefully the নতুন এটা ভিডিও হইতে স্বাগতম জনাইছো আজি জিকাসি ওলাই আছো মানে এফালে যাও তাকে অলপ দেখাম বুলি ভাবিছো কলৈনো যাও তেন্তে মোৰ ভিডিওটো তুমি চাই থাকো তেহে গম পাব কলৈনো গৈ আছো ঠিক আছে এফালে আজি বতৰটো চকছো ইমান ধুনীয়া মানে বতৰ কৰিছে ৰ'দো দিছে এফালে আমাৰ সন্মুখতে এখন পথাৰ আছে মানে আমাৰ ঘৰৰ পথাৰ হয় এইখন ধুনীয়া লাগে সন্মুখত পথাৰ থাকি নহয়নে আৰু ৰ'দটো দিছে বহুত আজি বতৰটো বহুতেই ভাল হয় এইফালে আজি আমি আহি আছো নাজিৰা অগ্নিনাভ মন্দিৰলৈ মানে মহা মাহী আইতা বা দুগৰাকী আৰু ভণ্টি গৈ আছো এতিয়া পামগে আৰু অলপ টাইম আছে চাই থাকো তেন্তে মোৰ আজি ভিডিঅ'টো এতিয়া আমি পালোহি অগ্নিনাভ মন্দিৰ ফালে আমি এতিয়া ৰখি লৈছো এফালে আমি এতিয়া ধূপ চাকি লৈ ল'ম লগতে আপোনালোকে হৰাই যদি দিব বিচাৰে তেন্তে দিবও পাৰিব ইয়াতে ধুনীয়াকৈ সজাই থৈছে এফালে আমি মানে এতিয়া ধূপ চাকি লৈ ল'লোঁ এফালে আমাৰ শৰাই এখন লৈ লৈছে মহাতে এয়া আমি এতিয়া গৈ আছোঁ অগ্নিনাভ মন্দিৰ ফালে আজি বহুতেই মানুহ আহিছে আৰু এইফালে সাইডত দোকানো দি থোৱা আছে চাকি ধূপৰ কাৰণে আপোনালোকে ল'ব পাৰিব আহিলে এতিয়া আমি চাকি জ্বলাই আহি ইয়াতে অলপ ৰৈছোঁ আজি বহুতেই মানুহ হৈছে বহুত ভিৰ হৈ গৈছে অগ্নিনাভ মন্দিৰত শৰাই দিবৰ বাবেও এটা লাইন পতা হয় আৰু বাবাক দৰ্শন কৰিবলৈ এটা লাইন পতা হয় মানে বহুত ধুনীয়াকৈ কৰি দিছে তেওঁলোকে ইফালে আমি এতিয়া ৰৈ আছোঁ বহুত লাষ্টতে ৰখিছোঁ এখনে এইফালে আহি এতিয়া মন্দিৰৰ ওচৰ পাইছোঁহি আৰু এইফালে চিচি কেমেৰা লগাই থৈ দিছে আপোনালোকে মন্দিৰ ভিতৰত মানে দেখি থাকিব পাৰিব আপোনালোকৰ এইফালে ফেনো লগাই থৈছে বহুতখিনি সুবিধা কৰি থৈছে
ইফালে ধুনীয়াকৈ চাই থাকিব পাৰিব আপোনালোকে মন্দিৰ ভিতৰটো। এইফালে আমি প্ৰায় 2 ঘণ্টামানেই চাগে ৰৈ আছোঁ। অৱশেষত ময়ো বাবাক দৰ্শন কৰিবলৈ ভিতৰত গ'লোঁ। আচলতে বহুদিনৰ আশাৰ এটা মোৰ পূৰণ হ'ল। বাবাৰ ওচৰত সেৱা কৰি বহুতেই বেছি ভাল লাগিলে, যে ৰৈ থকা সময়খিনি ভাগৰখিনি যে মুহূৰ্ততে নাইকিয়া হৈ যোৱা যেন লাগিলে, বহুত বেছিয়ে ভাল লাগিলে। এইফালে ইয়াত পায়সো যোগাৰ কৰি থৈছে। বাবাক সেৱা কৰি ৰাখি পেলাই পায়সো খালোঁ। মহাই খাই আছে, মাহীহঁতে খালে বাৰু আগতে, তেওঁলোকে এতিয়া খাই লওঁ তেন্তে পায়স। এইফালে পায়সখনো বহুত ধুনীয়াকৈ বনাইছে। মই খাই থকা অৱস্থাতে মানে বাৰভাগে মোৰ ভিডিঅ'টো কৰি থ'লে। এইফালে আমি আহি এতিয়া কিবা এটা খাম বুলি হোটেলটো সোমালোঁ। ইফালে পেটিছ আৰু চাহ খাবলৈ খাইছোঁ। আচলতে ভাত ইয়াত খোৱা নাই, ঘৰতে ভাত খামগৈ। আজিৰ ভিডিঅ'টো ইমানেই আছে। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।